আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা। আমাৰ এতিয়া খোৱা লোৱা হৈ গ'ল একদম। এতিয়া ট্ৰেইনত তোমাক বহুত মিছ কৰি আছোঁ, বহুত মিছ কৰি আছোঁ। আচলতে মোৰ বহুত বেয়া লাগিছে তোমাৰ পৰা ফাৰ্ষ্ট টাইম ইমান দূৰত আহিছোঁ অকলে ঘৰত। ए इंटास আগৰ ভিডিঅ' বিলাক আছে চেনজি আগে নিতন জি বিনন্দ দা আমি প্লেটফৰ্মত গৈ আছোঁ এতিয়া আৰু কলিকতা গৈ আছোঁ বাৰু। যাই কি হয় আপোনালোকক দেখাম। আমাৰ প্লেটফৰ্ম নাম্বাৰ হৈছে 5। हम लोग का डब्बा लास्ट में है तो हम लोग सबसे लास्ट में पहुंचेगा कोलकाता। क्या उठी मारो বিনন্দা একদম আজি ট্ৰেইনত যোৱাৰ কাৰণে ফ্লিপকাৰ্টৰ পৰা চেণ্ডেল টেণ্ডেল কিনি লৈ আনিছে। তামাম আৰু দেই তামাম চবে মানা কৰি আছে কিন্তু ফিটিং কৰি ললে চিট ফিটিং কৰি মানুহ একদম ৰেডি এতিয়া শুব। আমাৰ ট্ৰেইনখন চলা নাই, চাইডৰ ট্ৰেইনখন গৈ আছে। বিনন্দ মানুহ ৰেডি, এইবিলাক ট্ৰেইন চলাই নাই। বাপৰে ট্ৰেইন ৰখিয়ে আছে। ট্ৰেইন চলিব আৰু 10-15 মিনিট পিছত। ট্ৰেইনত একদম ৱাছৰুমৰ ভিতৰত এই মগটো চুৰ কৰিব বুলি সেনেকৈ চিকলিটো পুৰা বান্ধি থৈ দিয়ে। চিকলিটো বান্ধি থৈ দিছে। এইগুলো আমার ব্ল্যাঙ্কেট। मेरा तो पूरा ये लग गया है। ये तो बिना এতিয়া শুই যাওঁ। গুড নাইট। ৰাতি 12:30 বাজিলে। বিৰাট ভোক লাগিছে। ঘৰৰ পৰা কিবাৰ ৰুটি চুটি দি পঠাইছে, সেয়া অলপ খাই লওঁ। মৰ্নিং তামাম টোপনি মাৰিলোঁ ৰাতি। আমাৰ সকলো উঠিলে, মইহে উঠা নাই। বিনন্দৰে সকলো উঠি গ'ল, মই উঠা নাই। এতিয়া উঠো আৰু মালদা টাউন বিৰিয়ানী খাম। ৰসগোল্লা ক'ত? এটা আমাৰ কলিকতাৰ লোকেল মানুহ, তাতে আমাৰ কাৰণে লৈ আনিছে ৰসগোল্লা, স্পেচিয়েল रसगुल्ला। क्या होगा? जो होगा 5।
पंचम पांडव के दिन में क्या होता था? एक तिल 5 भाई কি আছিলে ডায়লগটো এটা তিল 5জন ভাইকে ভগাই খাইছিলে কিন্তু এতিয়া ৰবা আমি 5জন আছো কিন্তু আমি 5টা খাম तिलर खाजा तिलर खाजा असली खाजा तिलर खाजा আৰু খাওক কলিকতাৰ ৰসগোল্লা হাড় পৰা একদম শুয়ে আছে একেলগে আৰু দুপৰীয়া নাই একদম ভৰ দুপৰীয়া শুই আছে মানে 3 দিন মানৰ একেলগে শুই ল'লে মানে ৰাতি আমি 6 ঘণ্টাকে শুতো তেওঁ এতিয়ালৈকে চাগে 18 ঘণ্টামান শুলে 18 ঘণ্টা হোৱা নাই বাৰু তো শুলে বহুত সময় শুলে আমি ডাব খাম এতিয়া ডাব আমাৰ মেইন ফাইনেন্সাৰ হয় বিনন্দ বৰমুদাই তেওঁ গোটেই কেচিয়াৰ আৰু মোৰ খালো ডাব নাৰিকলৰ ভিতৰখিনি খাম এতিয়া এইখন যেনেকৈ উঠাই কিনে খাব লাগিব উঠাই কিয় বাদ হে आतिफ को आतिफ सबीर आतिफ नाइस आतिफ मेरे को दे আমার ব্যাগ से रेडी হৈছে আমি আৰু নামিমে একদম সম্পূৰ্ণভাৱে সাজু হৈ উঠিছো ইণ্টাজে পুৰা একদম চুলি তুলি চিক কৰি লৈছে कलिकता पहुंच गया चले 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 फाइनली हमें कलिकता स्टेशन पाई गए फाइनली हमें केबत बहि ललो এতিয়া আমি যাম হোটেললৈ চলে পালো এতিয়া ৰুমত গৈছো ये है मेरा होटल रूम फाइनली पाई गलो আজি ভিডিওটো ইমানটা সমাপ্ত কৰোঁ আমি বহুত টাইমত আছোঁ বহুত যোৱাকালি ৰাতিপুৱা জাৰ্ণি কৰি আছোঁ ৰাতিপুৱা ডিউটি কৰিছোঁ চ' আজিৰ ভিডিওটো ইমানটা সমাপ্ত কৰোঁ ধন্যবাদ